জ্ঞানপীঠ বঁটা বিজয়ী মামণি ৰয়ছম গোস্বামীৰ এটি কবিতা আবৃত্তি কৰিবলৈ লৈছো। কবিতাৰ শিৰোনাম ধুনীয়া দেখাৰ বয়স নাই। ধুনীয়া দেখাৰ বয়স নাই, ধুনীয়া ফল আৱতৰতো পকে। বাঢ়ি চোতাল শাৰী শাৰী নবোৱাৰীৰ যদি খহি পৰে উৰণি, ধুনীয়া দেখি। উৰে ৰাতি উজাগৰে থাকি ৰখি আছে যদি চুবুৰীয়াৰ ৰোগী, টোপনি ক্ষতি হলেও ধুনীয়া দেখি। বহু দূৰ বাট কৰি পাই ভাগৰি পৰা নদীখনে যদি হঠাৎ ভাগ লৈহি, ধুনীয়া দেখি। ৰাস্তা পাৰ হবলৈ গৈ আদবাটত ৰৈ যোৱা কিশোৰীৰ সলাজ হাঁহি, ধুনীয়া দেখি। মাকৰ বুকুৰ পিয়াহ চুহি শিশুটিৰ লালকাল টোপনি, ধুনীয়া দেখি। দোকানীয়ে হিচাপ ভুল কৰি বেছিকৈ দিয়া 100 টকাখন ঘূৰাই দিয়ে যদি আপোনাক ধুনীয়া দেখি। ঠিকনা ভুল কৰি অহা চিঠিখনক যদি আপুনি সঠিক বাট দেখুৱাই, ধুনীয়া দেখি। ধুনীয়া দেখাৰতো বয়স নাই, ধুনীয়াৰ অমৰাৱতীত কাৰোবাৰ মুদ্ৰা দেখো আপোনাৰ ভাল লাগি যাব পাৰে। ধুনীয়াৰ বাবে আকৌ প্ৰেমত পৰিব পাৰি। ধন্যবাদ।